তেওঁক মানুহে ডাইনামিক বুলি কয়, তেওঁক মানুহে জানিব লাগে যে তেওঁ গম পাইছে, কাৰণ তেওঁৰ পৰাই পাৰ্মিশ্যনটো ওলায়। আমাৰ যিটো অনশনৰ পাৰ্মিশ্যনটো, তেওঁ টেঙা বিচাৰি ভূটানলৈ কিয় যাব? এই কমলা টেঙা বিচাৰি, মিঠা কমলা টেঙা বিচাৰি ভূটানলৈ যাব নালাগে। আমাৰ শিক্ষকখিনিয়ে এটা ব্যৱস্থা কৰিব লাগে। 14 তাৰিখৰ দিনাখনে শিক্ষামন্ত্ৰী মহোদয়ে আমাক মাতি পঠাইছে, আমি গৈছোঁ, ভাবিছোঁ যে আমাক কিবা এটা কৰিব। কাৰণ আমাৰ প্ৰথম কথাটো হ'ল যে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি লাভ নাই। আমি বহুতবাৰ আলোচনা কৰিছোঁ, তেওঁ আলোচনা সদায় শূন্যৰ পৰা আৰম্ভ কৰে, কৰি উঠি লাষ্টত কয় এই কথাখিনি মই মুখ্যমন্ত্ৰীক ক'ব লাগিব। তেতিয়া মুখ্যমন্ত্ৰীক ক'ব লাগিব যদি তেখেতে আলোচনা কিয় কৰে? আমিতো চকীদাৰৰ লগত আলোচনা কৰিলে হৈ যায়, আমি শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিবই নালাগে। গতিকে আমি কথাটো এইটো বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লগত আলোচনা কৰিব লাগে। আলোচনা এইকাৰণে কৰিব লাগিব, তেওঁ তেখেতে নিজে কৈছিল 2022 চনৰ 20 অক্টোবৰত তেওঁ নিজে কৈছিল যে আপোনালোকে আইনখনৰ ক'ত ক'ত সংশোধন লাগে এইখিনি আমাক ড্ৰাফ্টটো বনাই দিয়ক, আৰু বনাই দিয়াৰ পিছতে আপোনালোকক আকৌ মই মাতিম, আলোচনা কৰিম, চূড়ান্ত সিদ্ধান্ত ল'ম। এই চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে তেখেতক আজি 2 বছৰ সময় কিয় লাগিছে? মুখ্যমন্ত্ৰী, ডাইনামিক মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী, আমাৰ 20,000 শিক্ষক কৰ্মচাৰী, 19,527 গৰাকী, 200 বা 100 শিক্ষক মানে অৱসৰ পালে। ইয়াৰ পৰা আৰু হয়তো 50জন শিক্ষকে ইতিমধ্যে মৃত্যু হ'ল। গতিকে ইয়াৰ পিছত আৰু 500-600 শিক্ষক কমি যাব। এই 2000ৰো কম শিক্ষকক প্ৰাদেশিকৰণ কৰোঁতে তেখেতক 2 বছৰ, সিদ্ধান্ত লওঁতে 2 বছৰ লাগে। তেখেত কেনেকৈ ডাইনামিক, কেনেকৈ দক্ষ হ'ল? চতুৰালি কৰাত দক্ষ, তেখেতে নিজৰ চকীখন ৰক্ষা কৰাত কি ৰাজনীতিত দক্ষ। তেওঁলোকে এই মানুহখিনিক এনেদৰে জীয়াটো ভোগাই থকাৰ পৰা তেওঁৰ লাভ কি হৈছে? আমিতো আজি অভিশাপ দিম, এই গোটেই শিক্ষকখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অভিশাপ দিম। এতিয়া ৰণোজ পেগু জগৰী, ইমান জগৰীয়া নহয়, কাৰণ দীৰ্ঘদিন ধৰি মাননীয় হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ আছে। তেওঁ কংগ্ৰেছত থাকোঁতে উঠি ৰজা আৰু বিজেপি থাকোঁতে উঠি ৰজা, তেওঁই উঠি ৰজা বহি ৰজা অসমৰ আজি 20 বছৰ। তেওঁৰ কাৰণে আমি আজি 20 বছৰ আমি মানে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। ইয়াৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। আমি যদি ভাত পোৱা নাই, আমাৰ যদি ল'ৰা ছোৱালীয়ে আজি যদি ভাত খাব পৰা নাই, আমাৰ ল'ৰা ছোৱালীয়ে যদি আজি কাপোৰ পিন্ধিব পৰা নাই, আমাৰ ল'ৰা ছোৱালীয়ে যদি আজি শিক্ষা ল'ব পৰা নাই, তাৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা মহোদয়, তেখেতৰ কাৰণে আমি বঞ্চিত হৈছোঁ। তেখেতৰ পৃষ্ঠপোষকতাত 2017-18 চনত যিখন পথ প্ৰাদেশিকৰণ আইন, যিখন আইনক আমি শিক্ষকক হত্যা কৰা আইন বুলি কৈছোঁ, শিক্ষকক বঞ্চিত কৰা আইন বুলি কৈছোঁ, এখন ক'লা আইন, এই আইনখনৰ পৃষ্ঠপোষক হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ পৃষ্ঠপোষকতা হৈছে। তেখেত কংগ্ৰেছত থাকোঁতে 2011 চনত যিখন আইন হৈছিল, সেই আইনখন মতে প্ৰাদেশিকৰণ হ'ল। তেখেত বিজেপিলৈ আহিয়ে কিয় সেই আইনখন বেয়া হ'ল? কি আইন বেয়া হ'ল? সেই কাৰণে আকৌ সংশোধন কৰি 17 চনত এখন আইন বনাবলগীয়া হ'ল। আমাক 11 চনৰ আইনখনৰ মতে আমাক কিয় প্ৰাদেশিকৰণ কৰা নহ'ল? এনেকুৱা বহুত কথা আছে। আৰু এই মানুহজন যদি সঁচাকৈ কৈছোঁ, তেওঁ যদি ডাইনামিক হয়, তেওঁ যদি আচলতে দক্ষ হয়, নিশ্চয় আমি আজিৰ ভিতৰত তেখেতে য'তেই নাথাকক, আজিৰ ভিতৰত আমি এটা নিশ্চিতি পাম যে তেওঁ যদি আচলতে ডাইনামিক হয়। আৰু যদি ডাইনামিক নহয়, তেতিয়াহ'লে গম পাম যে তেওঁ এনেদৰে আমাৰ পৰা পলায়ে ফুৰিব। তেওঁৰ সৎ সাহস নহ'ব আমাৰ লগত কথা পাতিবৰ কাৰণে, তেওঁ পলাই ফুৰিব। এজন মুখ্যমন্ত্ৰী হৈ এইখিনি শিক্ষকৰ সন্মুখত থিয় দিব লাগিছিল। তেওঁ যদি প্ৰকৃততে এজন মানে ডাইনামিক হয়, দক্ষ মন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হয়, তেওঁ ইয়াৰ আমাৰ শিক্ষকসকলৰ সন্মুখত থিয় দিবলৈ সৎ সাহস হ'ব লাগিছিল। তেওঁ সৎ সাহস নাই, তেওঁ বেয়া কাম কৰি থৈ দিছে। এই আইনখন আমি জানো, এই আইনখন আমাক বঞ্চিত কৰিবৰ কাৰণে বনাইছিল, আমাক বঞ্চিত কৰিবৰ কাৰণে প্ৰণয়ন কৰিছিল, আৰু সেইকাৰণে তেওঁ পলাই ফুৰিব লগা হৈছে। তেওঁৰ আজিৰ তাৰিখত আমাৰ চকুত কথা কোৱাৰ সাহস নাই, সেইকাৰণে পলাই ফুৰিছে তেখেত।